চোৱা হা মোৰ পকেটত পইচা নাই খুচৰিলে 150 টকামান ওলাব কিন্তু সেইখিনিৰে তুমি যদি কিবা বিচৰা মই হয়তো আনি দিব নোৱাৰিব পাৰোঁ দেউতাই কেইটামান টকা পায় পেঞ্চনৰ সেইকেইটাৰে ঘৰতে ভাত খাইছোঁ শুইছোঁ মাৰ যিখিনি সাঁচতীয়া পইচা আছিল সেইখিনিৰে সদায় ফৰ্ম ফিল আপ কৰোঁ চাকৰি এটা পোৱাৰ আশাত ময়ো বিচৰা নাছিলোঁ তেনেকৈ বিয়াখন হোৱাটো কিন্তু সমাজৰ আগত আমাৰ বিয়াখন হৈ গ'ল গতিকে আমি হাজবেণ্ড ৱাইফৰ নিচিনাকৈ থাকিব লাগিব এতিয়া আপুনি আপোনাৰ জীৱনটোক কেনেদৰে বিচাৰে মই নাজানো আৰু মই মোৰ জীৱনটোত কি বিচাৰোঁ সেইটো আপুনিও নাজানে মোৰ মনটোৱে কি বিচাৰে সেইটো জানো আপুনি জানে তেনেহ'লে এই সম্বন্ধটো মই কেনেদৰে মানি ল'ব পাৰোঁ তুমি যাব পাৰা আঁতৰি বিচাৰিছা যদি আপুনি কি ক'ব বিচাৰিছে এইটো মোৰ জীৱন আৰু এতিয়া ইয়াক লৈ খেলিব বিচাৰিছে কিছু সময় আগত আপুনি মোক সেন্দুৰ পিন্ধালে আৰু এতিয়া কৈছে মই বিচাৰিলে যাব পাৰোঁ তেনেহ'লে তুমি কোৱা মই কি কৰোঁ কি ক'ম কোৱা মোক অলপ সময়ৰ প্ৰয়োজন নাজানো কি হ'ব এই সকলোবোৰ মোৰ বাবে বহুত বেছি জটিল হৈ পৰিছে মোক অলপ সময় দিয়ক আৰু তেতিয়ালৈকে আমি এনেদৰে থাকিম ঠিক আছে তুমি যি বিচাৰা হ'ব মানুহৰ সন্মুখত আমি পতি পত্নী হৈয়ে থাকিম কিন্তু আপুনি তাৰ সুবিধা ল'ব নোৱাৰিব এতিয়া শুই যাওক শৰ্ত নম্বৰ 2